হে গাইজ, আসসালামু আলাইকুম। নমস্কাৰ সকলোকে। মই আহিলোঁ ঘৰলৈ। আজি 2-3 দিনেই হৈ গ'ল। একো ভিডিঅ' কৰা নাছিলোঁ কাৰণ ঘৰৰ পৰা অহাৰ পাছত মনটো মানে পটককৈ এডজাষ্ট হ'বলৈ অলপ বেয়া লাগি থাকে ন, সেইটো কথা আচলতে। তো বেয়া চেয়া লগালোঁ, মন চন মাৰিলোঁ, তো লাহেকৈ এতিয়া আকৌ নৰ্মেল হৈছোঁ। তো ভাবিছোঁ এডোখৰতে ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। তো এতিয়া বাজিছে 10টামান বাজি গ'ল, 10:30 মানেই হ'লগৈ নেকি। তো মই ভাবিছোঁ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু লগতে কাম বনো কৰি থাকোঁ। তো যি পাৰোঁ দেখুৱাই যাম ভিডিঅ'টোত আজিৰ দিনটোত কি কি কৰোঁ নকৰোঁ। ঠিক আছে, তো মানুহজনক চাহ তাহ খুৱাই মেলি পঠিয়ালোঁ। তো এতিয়া মই ভাত পানী পাতোঁ, ঘৰ দুৱাৰ চাফা কৰোঁ। তো সেয়াই। আৰু এই দেখিছে নহয়, বস্তাটোত আছে নেমু আছে। আজি ৰাতিপুৱাই গৈ পেলাই আনিলেগৈ আৰু আনিছেগৈ নহয় নেমুখিনি। তেতিয়াৰ পৰা বৰষুণ দিবলৈও ষ্টাৰ্ট কৰিছে। আচলতে সেইখিনি আচাৰ ভৰাম বুলিয়ে অনা হৈছিলে। মই এনেও নেমু চেমু খাই খুব ভাল পাওঁ আৰু সিহঁতেও টেঙা খাই খুব ভাল পায় বাৰু। তো সেইকাৰণে নেমু আনিলেগৈ। তো মই সেইখিনি কৰিম বুলি ভাবিছোঁহে, কিন্তু বৰষুণ দিছে আৰু এইফালে মানুহজনে কেইটামান আগৰে আছিলে, সেইকেইটা চিকনাই মেলি ধুনীয়াকৈ কৰি থৈছে। আৰু তেনেকৈ মই এতিয়া কি কৰোঁ সেইটোকে ভাবি আছোঁ। ভাবি মেলি তেনেকেই থাকিলে আৰু তাৰ পাছতে মোৰ কি হ'ল, গাটো বেয়া হৈ গ'ল। বাৰু ভিডিঅ'টো চাই যাওক। আৰু এইফালে মই এতিয়া পকৰি বনাই আছোঁ। এতিয়া চাহ খাবলৈ আহিব তেওঁ, তো দুইজনে মিলি চাহ খাম। তো চাহ তাহ খোৱা সেইবিলাক নেদেখুৱালোঁ। তাৰপাছত এইফালে এতিয়া মই গোটেই ঘৰৰ কাম বন যিমান যি আছিলে কৰি মেলি হৈ গ'ল। এয়া অলপ পিছবেলা সময়ৰ ভিডিঅ' হয়। মই আগফালে বিচনাখনত ইয়াতে বাগৰি মেলি আছিলোঁ। তো ভাবিলোঁ এতিয়া অকণমান চিজিল লগাই দিওঁ, তাৰপিছত 2-এটা কথাও পাতিম আপোনালোকৰ লগত। তো আজিৰ দিনটো এনেকেই মোৰ চিম্পুলকৈ গুচি গৈছে আৰু। তো এইফালে বনাইছিলোঁ মই নেমু মানে ৰসটো ডাইৰেক্ট উলিয়াই পেলাই খাইছোঁ। তাত এচলিক পানী দিছোঁ যাতে কাঢ়া নালাগে, আৰু নিমখ দিছোঁ ডাইৰেক্ট, আৰু তেনেকৈ মানে নেমু জুচ বুলি ক'ব পাৰি। নেমু জুচ বনাইছিলোঁ। তো মই খালোঁ। আৰু এতিয়া হাজবেণ্ড আহিছিলে, তো হাজবেণ্ডকো দিলোঁ। তো এতিয়া মই খাই বহি আছোঁ। তেওঁ গ'ল বাৰু। তো ইয়াতে মই আগঘৰতে বহি আছোঁ। আৰু আমাৰ ঘৰৰ পৰা আহি দেখিছোঁ ৰূপ ৰং বদলাই থৈছে, মানে বস্তুবোৰ ইফাল সিফাল কৰিছে। এই ডিভানখন ইটো চাইডে আছিলে যে, তো এইটো চাইডে কৰি দিলে। তো এতিয়া বেছি ভাল দেখিছে। ৰ'ব দেখুৱাইছোঁ এপাক। পূৰা টেঙা একদম, এনেকৈ চৰ্বত খোৱাতকৈ ডাইৰেক্ট ৰসটো খাবচোন, কিমান ভাল লাগে। গাটো এনাৰ্জি আহি যায়। তো এয়া ডিভানখন সেইটো চাইডে আছিলে, তো এইফালে কৰি দিলে। আৰু চৰাইকেইজনী ইয়াত ৰাখি থৈছোঁ। ৰাতি হ'লে বেডৰুমত লৈ যাওঁ, নহ'লে কোৱাই নাই নহয় চৰাইকেইজনীৰ কাহানী কোৱাই নাই নহয়। তো এই য়েল্ল'জনী দেখিছে যে, এজনী আগৰজনীয়ে হয়। বাকী এই দুজনী নতুন হয়, কাৰণ এই যিজনী নীলাজনী দেখিছে যে, তাই লেখীয়া আৰু এজনী আছিলে হালধীয়াজনীৰ লগত। কিন্তু কি ইমান দিনে ঠিকে থাকিছিলে চৰাইকেইজনী। মানে মই যেতিয়া ঘৰত আছিলোঁ তেতিয়া কি হ'ল, মানে কালি পৰহি ঘৰলৈ ইয়ালৈ আহিম আৰু। তো তেতিয়াই কি হ'ল, মেকুৰী আহি পেলাই যেনে তেনে কি কৰি ভাঙি পেলাই চৰাই এজনী খায়েই দিলে নে চৰাইজনী উৰি গুচি গ'ল গম নাপাওঁ বাৰু। কিন্তু বহুত বেছি দুখ লাগিছিলে যেতিয়া গম পালোঁ। মানে বেজাই দুখ লাগিছিলে, কান্দো অৱস্থা আৰু, কিন্তু লাজতে কন্দা নাছিলোঁ। তো সেয়াই, এজনী চৰাই নাই, পুৰণাজনী। তো তাৰপিছত কি হ'ল, মোৰ বহুত দুখ লাগি আছিলে যে, তো পিছত মিষ্টাৰে এতিয়া এজনীৰ জেগাত 3জনী কৰি পেলালে। তো আকৌ 2জনী গৈ পেলাই লৈ আহিলেগৈ। তো সেয়াই, তথাপি আগৰজনীলৈ মনত পৰিলে বেয়া লাগে আৰু, সেইজনী বেছি ধুনীয়া আছিলে যে। এতিয়া মই ইয়াতে বহি আছিলোঁ, এইফালে বহি আছোঁ ধুনীয়াকৈ মোবাইল চাই। তো 4টা বাজিছে এতিয়া দেখিলে। আৰু এতিয়া এইটো সময়ত মই একদম ফ্ৰী, মানে এইটো সময়ত আহিবলগীয়া নাথাকে। তাৰপাছত মানুহজন মন গ'লে আহি থাকে। বাকী এইটো সময়ত মই এনেকৈয়ে যি টি কৰি থাকোঁ, টাইমবোৰ এনেকৈয়ে যায় আৰু।
ভাবিছোঁ সেয়াই এতিয়া মানে মই আৰু এতিয়া ফ্ৰী সময় পাইছোঁ আৰু ভিডিঅ' কৰিব লৈছোঁৱে যেতিয়া মোৰ আকৌ এটা মানে কমেণ্ট মনলৈ আহি আছে এতিয়া ৰিচেণ্ট পোৱা এইখিনি মই কথাখিনি কৈ আছিলোঁ মানে সেইটো সময়ত মোৰ ভাগৰ বিৰাটে খং উঠিছিলে নে দুখেই লাগিছিলে এনেকুৱা ধৰণৰ হৈ আছিলে কমেণ্টটো পাই আৰু কমেণ্টটো কোনো ধৰণৰ বেয়া কমেণ্টটো নাছিলে কোনো মানে ক'ব নোৱাৰি পটককেনে যে এইটো বেয়া কমেণ্ট কিন্তু মানে কথাখিনি বহলি গৈ আছিলে আৰু এনেকুৱাতো হয়েই প্ৰত্যেকৰে ভিডিঅ'ত মানে পজিটিভ নেগেটিভ গোটেইখিনিয়ে থাকে কিন্তু নিজৰ ওপৰত কথা আপুনি কেনেকৈ লয় মই বাৰু পজিটিভকৈ লৈছিলোঁ কিন্তু মোৰ ভাগৰ ছাইডটো দেখুৱাব লাগিব ন যে মই এইটো কাৰণেহে এইটো কাম কৰিছোঁ বা এইটো বস্তু দেখুৱাইছোঁ তো মই সেই কথাটো কওঁতেই ফচি গৈছোঁ তো মোক তেওঁ মোৰ ভাগৰ ভিডিঅ'ৰ এটা মানে ভুল দেখুৱাই দিছিলে তো সেই ভুলটোত মই কৈছিলোঁ যে মই এইটো কথা এই কাৰণে দেখুৱাইছিলোঁ তো সেই কথাটোৰ পৰাই বহলি গৈ আছে তেওঁ মোক কথাটো বহলাই গৈ আছিলে মানে কি মই চিধাই কৈছোঁ মোৰ ভাগৰ মই প্ৰতিটো ভিডিঅ'টোতে মই এনেকুৱা নকৰোঁ ন যে মই কিবা এটা বস্তু কিনিছোঁ আৰু চবৰে দাম আপোনালোকক কৈ গৈছোঁ তো মোক এনেকুৱা ফিল কৰাইছিলে যেন মই শ্ব' অফ কৰি থাকোঁ এনেকুৱা ধৰণৰ তো সেই কথাটোকে বহলাই আছিলে আৰু মইতো তেনেকৈ শ্ব' অফ কৰিম বুলিতো তেনেকৈ ভবা হ'লেতো মই প্ৰতিটো ভিডিঅ'তে কিমান কি বস্তু লওঁ ঠিকনা নাই তো মই সদায় ৰেগুলাৰ ভিডিঅ' কৰি দেখুৱাই থাকিলোহেঁতেন প্ৰতিটো বস্তুৰে মই প্ৰাইচ টেগ দেখুৱাইয়ে থাকিলোহেঁতেন কিন্তু কোনোবাখিনিত কেতিয়াবা মনতে ভাল লাগি মই হয়তো দেখুৱাইছোঁ ভিডিঅ'টোত মোৰ ভাগৰ মানুহজনে মোক ছাৰপ্ৰাইজ গিফ্ট এটা দিছিলে ঘড়ীটো যে সেই ঘড়ীটোৰ প্ৰাইচ টেগটো মই ঘড়ীটো দেখুৱাওঁতে দেখাই গৈছিলোঁ তো সেইটোকে মানে কথাটো কৈছে যে মই শ্ব' অফ কৰিছোঁ আৰু সেই ভিডিঅ'টো মই দিছিলোঁ মোৰ ভাগৰ হোম ট'ৰ আৰু ফাৰ্নিচাৰখিনি দেখুৱাওঁতে গতিকে তেনেকৈ কথাবোৰ ক'লে ভাল নালাগে কোনেও আমি হৈছোঁ ভিডিঅ' ক্ৰিয়েটাৰ মানে আমি এতিয়া বৰ্তমান ইউটিউবাৰো নহয় কিন্তু আমি ভিডিঅ' ক্ৰিয়েটাৰ হয় আমি ভিডিঅ' এটা বনাওঁ আৰু ব্লগ বনাওঁ গতিকে আমাৰ ডেইলি লাইফত কি হয় আমি সেইখিনি কথাই দেখুৱাওঁ আৰু এইটো কেতিয়াও সম্ভৱ নহয় আমাৰ ডেইলি লাইফত কি হৈছে গোটেইখিনি আপোনালোকক দেখুৱাবলৈ আমি জাষ্ট মইতো 2-3 দিনৰ পৰা প্ৰতিটো দিনৰে 2 মিনিট 3 মিনিট কৰি পেলাই ভিডিঅ' এটা মই আপোনালোকৰ আগত প্ৰস্তুত কৰি দেখুৱাওঁ গতিকে মোৰ গোটেই জীৱনটো দেখুৱাব নোৱাৰোঁ সম্ভৱ কাৰো বাবেই সেইটো নহয় গতিকেলৈ তাৰ মাজত যিটো বস্তু পাৰোঁ বা কিবা এটা লৈছোঁ কেতিয়াবা ক'ৰবাত গৈছোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক কৰি ৰাখি সেইখিনিকে আপোনালোকৰ আগত প্ৰস্তুত কৰি আপোনালোকৰ মনোৰঞ্জনৰ খাতিৰত সেইটো প্ৰস্তুত কৰি আগবঢ়াই দিওঁ গতিকে সেই তাতে এনেকুৱা ধৰণৰ কমেণ্টবোৰ পালে ভাল নালাগে আচলতে মই সেইটো কাৰণে বহুত কিবাকিবি মানে সেইটো সময়ত কৈ আছিলোঁ কিন্তু এতিয়া মোৰ ভাগৰ মনটো শান্তি হ'ল আৰু নিজকে বুজাইছোঁ আচলতে এইবোৰ থাকেই আৰু ভুল বুজাবুজি হয়তো তেওঁ মোক বেয়া এটা ভাবি কেতিয়াও কোৱা নাই তেওঁ ভালকৈয়ে কৈছিলে ময়ো ভালকৈয়ে বুজাই দিছিলোঁ কিন্তু সেইখিনিতে কিবা এটা হ'ল গ'ল আৰু গতিকে বাঢ়ি গৈছিলে তো সেইবিলাকেই কথা আৰু মোৰ মাত্ৰ 2-3টা ভিডিঅ' চাই পেলাইহে বোলে মোক কমেণ্ট কৰিছে গতিকে মোৰ 2-3টা ভিডিঅ' চাই মই মানুহজনী কেনেকুৱা সেইটোৰ ওপৰত কমেণ্ট কৰাটো একেবাৰে শুদ্ধ কথা নহয় আগৰ পৰাই যিসকলে মোক চাই আছে তেওঁলোকেতো জানেই মই কেনেকুৱা নহয় জানো আপোনালোকেতো জানেই মই সেয়াই লোকৰ কথাও নেগেটিভকৈ নেভাবোঁ নাপাতোঁ আৰু মোৰ কথাও লোকে নেগেটিভকৈ ভাবিলে বা ক'লে একদম ভাল নাপাওঁ তো সেইটোৱেই চিধা কথা আৰু এই দুখন হৈছে তালিমৰ কিতাপ মানে হদিছৰ কিতাপ হদিছ তো এই দুখনৰ এখন আছিলে মই বিয়াত গিফ্টত পোৱা আৰু এখন মোৰ ভাগৰ মানে ভনীয়ে মোৰ হাজবেণ্ডক দিছিলে মানে খোলালীয়েকে ভিনীয়েকক মানে গিফ্ট দিছিলে মানে মই যে গিফ্ট আনিছিলোঁ মানুহজনৰ কাৰণে প্ৰথম গিফ্টটো দিবলৈ তো সেই তাৰ লগতে ভনীয়েও ভিনীয়েকৰ কাৰণে এটা ধুনীয়া বহুমূলীয়া উপহাৰ দি পঠিয়াইছিলে তো মই এতিয়া ঠিক পাহৰি গৈছোঁ মুন্তাখা ৱাহিদাছখন দিছিলে নে ফজাইলা আমলখন দিছিলে মোৰ মানে দুইখনেই একদম বেষ্ট হয় দুইখনেই বহুত ভাল হয় তো মই আনিছিলোঁ পঢ়িম বুলিয়েই আনিছিলোঁ লগত কিন্তু কি পঢ়িমকৈ আজি 5 মাহ হৈ গ'ল তো আজি মই ৰুমৰ পৰা বাহিৰ কৰি আনিছোঁ কাৰণ ৰুমত থৈ দিলে পঢ়া নহয় কাৰণ ৰুমটো যদিও মানে ৰুমত তেনেকৈ থকা নহয় তো পাহৰিয়ে যোৱা হয় তো আজি মই উলিয়াই আনিলোঁ খন্তেক দেৰি ফজাইলা আমলখন পঢ়িলোঁ মনটো বহুত ভাল লাগে আকৌ মানে বিচলিত হৈ গ'লেও আকৌ জেগালৈ গুচি আহে মনবিলাক আৰু এতিয়া নামাজ পঢ়ি আহিলোঁ তো এতিয়া মগৰিবৰ বাদ হয় আৰু আজি গোটেই দিনটোৰ এটা ভিডিঅ' বনাইছোঁ যিহেতু নেকি সৰু সুৰাকৈ যিমানকণ পাৰোঁ দেখুৱাইছোঁ আৰু এতিয়া এইটো সময়ত কিবা এটা খাবলৈ মন যায় কিন্তু কোনো নাথাকে বাবে অকলে চাহ খাবলৈ মন যায় যদিও নবনাওঁগৈ প্ৰায় বনোৱা নহয় পটকৈ যদি হাজবেণ্ড আহে তেতিয়া বনাওঁ
আৰু এতিয়া মই সেইকাৰণে চিপছ এটাকে লৈছোঁ, কিবা এটা খাবলৈতো মন যায়, তো চিপছ আনি থোৱা আছে, তো চিপছ খাম। আৰু এইফালে পানীৰ বটল এটা লৈ লৈছোঁ আৰু হাতত এতিয়া মোবাইলটো, এতিয়া ধুনীয়াকৈ মোবাইলত ভিডিঅ' চাই এডালত লগাই চিপছ খাই পেলাই বহি থাকিম এইডোখৰতে। তো ঠিক আছে, মই এনজয় কৰোঁ মোৰ গধূলিটো এনেকেই। তাৰপাছত মানুহজন আহিলে, চাহ তাহ আমি খালোঁ। তাৰপাছত এতিয়া ৰাতিৰ ভাত সাজ বনাবলৈ হ'ল। কি বনাম বুলি ভাবিলোঁ আজি গৰুৰ মাংসখিনিকে বনাই পেলাওঁ। আৰু এইফালে নহৰু আদা পেষ্ট বনাই ল'লোঁ। আৰু এইফালে টিভিটো আজি লগাই লৈছোঁ, মানে টিভিটো ৰিচাৰ্জ কৰা হোৱাই নাছিলে, কাৰণ আজিকালি মানুহে টিভি চাবলৈ বাদেই দিছে। তো এতিয়া ঘৰৰ পৰা অহাৰ পৰা দেখিছোঁ টিভিটো ৰিচাৰ্জটো কৰি ৰাখিছে। মই অকলশৰে থাকোঁ যিহেতু নেকি লগ এটা থকা লিখা লাগিব ন টিভিটো চলাই থ'লে। তো সেয়াকৈ টিভিটো এতিয়া লগাই লৈছোঁ। সঁচাকৈ কোনোবা যেন আছে, মানুহ লগত আছে যেন লাগিছে, ভাল লাগিছে মনটো। তো সেয়া চিনেমা এখন লগাই লৈছোঁ আৰু এইফালে মই কাম কৰিবলৈ পূৰা লাগি গৈছোঁ। আজি কি বনাওঁ তেনেহ'লে চবটো নেদেখাওঁ, কিন্তু কি বনাওঁ পাৰিলে অকণ দেখাই যাম। আৰু এইফালে আমি দুটাই চাহ খাইছিলোঁ, তো সেয়া কাপকেইটা এতিয়া ধুবলৈ লৈ গৈছোঁ মই। তো এয়া ধুই ল'ম। বাৰু এতিয়া তেনেহ'লে মই মোৰ কামত লাগোঁ আৰু আপোনালোকক এইডোখৰতে এৰিছোঁ। আকৌ এটা নতুন ধুনীয়া ব্লগৰ সৈতে লগ পাই আছোঁ অতি সোনকালে। তেতিয়ালৈকে সুস্থ থকা আৰু মোৰ কাৰণেও সকলোৱে মৰম দিব, দোৱা দিব। টাটা বাই বাই।